এটা কেনেকৈ গম পালা বাৰু এখন থকা বুলি কি আছে ভাল লাগছে না दी प्राय 20-25 दिन धरी आम अभियान चलाई आसो मद बंध करा आम आज किन्तु डांगर सक्सेसफुल आमार जिमानखिनि आसिल भितर मद गोटेखिनि भांगी दिलो गाड़ीखन माने जुबेन बुली कले नेকি मालिकर नाम गाड़ी मालिकर गेरुआ जाब आइছিল ड्राइभारजन কৈছে যে মই गाड़ी चलाओ मालिकर नाम जुबेन बुली কৈছে কৰি ভাঙি দিলো ভাঙি হৈ গৈছে অকল হেৰি বিলাতি পুৰা আছিল বিলাতি মদ পুৰা আছিল গোটেই ভাঙি দিছো কিমান আছে এক গাড়ী আছে পুৰা 50 কাৰ্টুন মান আছে আৰু কি আহি পাইছে কোনে আছে মালিকৰ নাম এই কাৰখানা আছিল নাজানো আৰু আমি উদাহৰণ মান ভিডিও কৰা নাই গম পাই গোটেই ভাঙি দিলো মানে আপোনালোকৰ অঞ্চলতে আহিছিল নেকি আমি এই পালে গৈছিল আৰু
দিব আহিছিল আৰু হোম ডেলিভাৰী। এইটোৱে কাম আমাৰ পূজা নাই, কোনো ধৰণৰ বিহু নাই, কৰি আছোঁ আমি। আজি যোন যেনেকৈ আছে তেনেকৈ ওলাই আহিছে, গাঁৱৰ মানুহ মহিলাখিনি যোনে যেনেকৈ আছে তেনেকৈ ওলাই আহিছে। আৰু আমাৰ সেইকাৰণে আমাৰ ভগৱানে এইটো দয়া কৰিলে আমাৰ এইটো বৃহৎ চাকচেছ আৰু আজি আমাৰ কাতি বিহুৰ দিনা বহুত ডাঙৰ ৰক্ষা মানে বহুত জয় আৰু বহুত জয় আমাৰ মানে মুঠ নোহোৱা কৰিব বিচাৰিছে আমি তাৰমানে যেনেকৈ ধৰিছোঁ তেনেকৈ আমি নোহোৱা কৰিম বুলি ভাবি আছোঁ আৰু আমি মহিলাসকল সকলোৱে ওলাই আহিছোঁ আৰু আহি থাকিম। ড্ৰাগছ পায়, ধান পায়, গোটেই পায়। উত্তম ঘৰৰ ল'ৰা বুলি কৈছে, ল'ৰাজনক চিনি পাওঁ কিন্তু নাম নাজানো। আমি আগৰ পৰা দেখি আছোঁ, আমাৰ ৰাতিপুৱা চাৰিটা আনে আমি অপেন দেখি আছোঁ, এতিয়া কৰিব নোৱাৰোঁ। আজি আমি মানে বিৰাট চাকচেছ, বিৰাট ভাল লাগি গৈছে, মনবিলাকে ভাল লাগি ইমান দিনৰ কষ্ট আমাৰ আজি ল'ৰাবিলাকে কৰিছে, ল'ৰাখিনিকো ধন্যবাদ, ল'ৰাখিনিকো সহযোগ কৰাৰ বাবে আমি ধন্যবাদ দিছোঁ।